স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি গড়েশ্বৰ পথত। আজি লগতে আবাহন থিয়েটাৰ কাৰ্যালয় মুকলি কৰা হ'ল আৰু লগতে মোৰ লগত মন্টু দা আছে। মন্টু দা, কি ক'ব আপুনি? বাইহাটা চাৰিআলিত আমি প্ৰক্ষালন প্ৰবাহন আৰু মহাপুৰুষৰ উদ্যোগত মাত্ৰ 2-3 কাৰ্যসূচীৰে আমন্ত্ৰণ কৰি আনিছো অসমৰ আগশাৰীৰ নাট্য দল আবাহন থিয়েটাৰ। আবাহন থিয়েটাৰ আমাৰ অহা 7 আৰু 8 অক্টোবৰত আমাৰ অনুষ্ঠিত হ'ব। আমি সকলো ৰাইজকে আমন্ত্ৰণ জনাইছো আমাৰ আবাহন থিয়েটাৰৰ নাট চাবলৈ। ঠিক আছে গাইজ, সকলোৱে মিলি জুলি আমি আবাহন থিয়েটাৰ এখন উপভোগ কৰোঁ। আপোনালোকে আহক, আমিও আহোঁ। চবে সহায় সহযোগিতা কৰিলেহে আমি নাটকখন ভালদৰে চাব পাৰিম। ঠিক আছে গাইজ, ধন্যবাদ। গাইজ, কাৰ্যালয়ত সকলো বিষয়ববীয়া সকলো উপস্থিত আছে। দাদা নমস্কাৰ। নমস্কাৰ। আজি যিহেতু বাইহাটা চাৰিআলিত আবাহন থিয়েটাৰ কাৰ্যালয় মুকলি হ'ল, তাৰে বিষয়ে আপুনি কি ক'ব? বাইহাটা চাৰিআলি প্ৰবাহন প্ৰস্খলন আৰু মহাপুৰুষজনক আমি আবাহন থিয়েটাৰখন মাতিছিলোঁ। আজি তাৰ মুখত আমি মুকলি কৰিলোঁ। যোৱাবাৰো আমি মাতিছিলোঁ, যোৱাবাৰো ভাল হৈছে ফলাফল। এইবাৰো ভালে পাম আৰু আশা কৰিছোঁ ৰাইজে সহযোগ কৰে। ঠিক আছে, ধন্যবাদ। দাদা নমস্কাৰ। নমস্কাৰ। যিহেতু আজি বাইহাটা চাৰিআলিত আজি আবাহন থিয়েটাৰ আজি মানে মুকলি হ'ল, কাৰ্যালয় মুকলি হ'ল, তাৰে বিষয়ে আপোনালোক কি ক'ব? মই কি ক'ম মানে, আমি ৰাইজৰ সহযোগিতা বিচাৰিম। আমাৰ আবাহন থিয়েটাৰৰ নাট প্ৰদৰ্শন আছে 7 আৰু 8 নৱেম্বৰত। সকলো ৰাইজে বুঢ়িয়াই কৰিলেই হ'ল, নাটক ভাল পাব। আৰু আমি এটাই অনুৰোধ কৰিম, আমাৰ যিহেতু প্ৰথম নিশাই 2টা শ্ব' হ'ব, আমি সকলোখিনি দৰ্শকক আমি 5:30 বজাতে আমাৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব অনুৰোধ জনাম। আপোনাৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছো। গতিকে আমাৰ বন্ধুকৰ গণেশ কাকতি অলপ কওক। মই ক'বলগীয়া আচলতে যোৱাবালি আমি আবাহন থিয়েটাৰ মাতিছোঁ। আমাৰ পূৰ্ণ ৰাইজৰ সহযোগিতা আছে। 3টা সংগঠন প্ৰবাহন, প্ৰক্ষালন আৰু মহাপুৰুষ সংঘই লগ লাগি আমি মাতিছোঁ। যোৱাবাৰ আমি অভূতপূৰ্ব সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। এইবেলিও আমি পাম, নিশ্চয়কৈ পাম। ইতিমধ্যে আমাৰ যেতিয়া টিকট প্ৰথম অপেনিং কৰা হৈছিল, সেইদিনাখনে ভালে সংখ্যক টিকট, আমাৰ অভিলেখ সংখ্যক টিকট বিক্ৰী হৈছে। আমাৰ ছিজনৰ আৰু কেইটামান টিকট বাকী আছে। বাকী একেলেন টিকটৰ সেইখিনি বাকী আছে। বাকী আমাৰ প্ৰায়খিনি টিকট গৈছে আৰু পূজাৰ সময়ত আমাৰ ৰাইজ আহিব ইয়াত টিকট সংগ্ৰহ কৰিব, ইয়াৰ অফিচৰ পৰা টিকট পাব। গতিকে আমি ৰাইজক আহ্বান জনাম, প্ৰস্তুতি পৰাশৰ অভিনীত নাটক 2খন চাওক। আমাৰ 2টাকৈ শ্ব' অনুষ্ঠিত হ'ব প্ৰতিদিনে। গতিকে সোনকালে আহক। গতিকে সোনকালে আহি ৰাইজে সুন্দৰভাৱে নাট উপভোগ কৰক বুলি আমি আশা ৰাখিছোঁ। ঠিক আছে দাদা, ধন্যবাদ। মই ৰাইজৰ জ্ঞাতাৰ্থে, দৰ্শক ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছো যে আমাৰ 2খন নাট প্ৰদৰ্শন হ'ব। প্ৰথম দিনা মইনা কুশলে আছানে অভিজিত ভট্টাচাৰ্যৰ ৰচনা পৰিচালনাৰে প্ৰস্তুতি পৰাশৰ অভিনীত নাট, একেবাৰে সকলোৰে পৰিয়ালৰ উপভোগ্য নাট আৰু মাক পুতেকৰ সম্পৰ্কৰ নাটক। সকলো ৰাইজ আহক, নাটকখন চাওক। আৰু আমি 2য় নিশা প্ৰদৰ্শন কৰিম বেদম বেনাকা। এইখন কমাৰ্চিয়েল নাটক, সকলোৱে ভাল পাব। গতিকে ৰাইজ আহক, আমাক উৎসাহিত কৰক। ঠিক আছে দাদা, ধন্যবাদ।